হেল্ল' এভৰিৱান, আশা কৰোঁ আটাইয়ে ভালে আছে। আজি মই মোৰ আজৰি সময় ব্যৱহাৰৰ বিষয়ে কিছু দেখুৱাম দৃশ্য। আজিকালিৰ ব্যস্ততাপূৰ্ণ দিনবোৰত আমি প্ৰায়ে নিজকে অকলশৰীয়া অনুভৱ কৰোঁ। হতাশ হওঁ বা কেতিয়াবা খিংখিঙীয়া হৈ উঠোঁ। আমাৰ একো ভাল নলগা হয়। সেয়ে আমি নিজকে কিছুমান সৃষ্টিশীল কামত ব্যস্ত ৰাখিব লাগে সদায়। সেয়া লাগিলে নৃত্যই হওক বা গীতেই হওক বা ছবি অঁকাই হওক বা হাতৰ কামেই হওক বা অভিনয়েই হওক বা আপোনালোকে চিলাই কৰিব পাৰে, নতুবা গৃহসজ্জা, ৰন্ধন কলা আদি বিভিন্ন ধৰণৰ কিছুমান সৃষ্টিশীল কাম আছে যিবোৰ আমি কৰি যাব লাগে। বা কেতিয়াবা নতুন নতুন কিতাপ পঢ়িব লাগে। চাবচোন মনবোৰ লাহে লাহে কেনেকুৱা পোহৰ হৈ উঠে। ময়ো প্ৰায় ভাল লগা কামবোৰ কৰোঁ। গছ ৰুওঁ বা কিতাপ পঢ়োঁ, কেতিয়াবা ছবি আঁকো। মনটো পোহৰ হৈ উঠে। আৰু যেতিয়া মই ৰোৱা গছবোৰৰ ন ন কুঁহিপাত ওলায় বা নতুন ধৰণৰ ফুল ফুলে, কিমান যে ভাল লাগে। সময়ৰ সদায় সদ্ব্যৱহাৰ কৰিব লাগে। আমি নিজে জিৰণি লোৱাৰ উপৰিও আজৰি সময়খিনিত এনেকুৱা ধৰণৰ কিছুমান কাম কৰিব পাৰোঁ। আৰু গছ ৰুবলৈ অকল মাটিডৰা লাগিব সেয়া কোনো প্ৰয়োজনীয়তা নহয়। আজিকালি বহুতো ইনডোৰ প্লেণ্টো পোৱা যায় আৰু সেইবোৰৰ গুণাগুণো আছে। আৰু তেনেকৈ আপোনালোকে নিজৰ বেডৰুমটোত বা লিভিং ৰুমতে হওক বা পাকঘৰতেই হওক গছ ৰুব পাৰে। বিভিন্ন ধৰণৰ ইনডোৰ প্লেণ্ট পোৱা যায় আজিকালি। আৰু সেইবোৰৰ বিষয়ে আজিকালি আটাইয়ে জানেও। সকলো গছৰে উপকাৰিতা বেলেগ হয় আৰু গছবোৰৰ প্ৰয়োজনীয়তাও বেলেগ বেলেগ হয়। আৰু কোনবোৰ গছৰনো কেনেকুৱা উপকাৰিতা বা প্ৰয়োজনীয়তা কি আছে সেই গছবোৰৰ, সেইবোৰ আটাইবোৰ ভালকৈ জানি লৈ তাৰপিছত গছবোৰ নিৰ্বাচন কৰিব লাগে। কিছুমান গছত পানী বেছিকৈ লাগে, কিছুমান গছত ৰ'দ বেছিকৈ লাগে আৰু কিছুমান গছত কি হয় ডাইৰেক্ট ছানলাইট নালাগে আৰু কিছুমান গছত পানী কমকৈ লাগে। সদায় দিব নিদিলেও হয় মানে, আৰু বা নতুবা অকণমান স্প্ৰে কৰি দিলেও হয়। তেনেকৈ ব্যস্ত মহিলাসকলে সেই তেনেকুৱা ধৰণৰ ইনডোৰ প্লেণ্টবোৰ ৰুব পাৰে। আৰু পানী কমকৈ লাগিব বা পৰিচৰ্যা কিছু কমকৈ লাগিব, কাৰণ তেওঁলোকে বেছিকৈ যতন লোৱাৰ সময়ো নাপায়। তেনেকৈ ধৰণে আপোনালোকে নিৰ্বাচন কৰিব পাৰে। আৰু কোনবোৰ গছ ৰুলে ঘৰৰ কাৰণে ভাল, এনেকুৱা ধৰণৰ যদি জানিব বিচাৰে, মই যিখিনি জানো আপোনালোকৰ লগত শ্বেয়াৰ কৰিব পাৰোঁ। আপোনালোকে বিচাৰিলে কমেণ্টত জনাব। মই নেক্সট ভিডিঅ'টোত তাৰ ওপৰত বনাম। আৰু গছৰ যদি কিবা উপকাৰিতা বা কেনেকুৱা ধৰণৰ গছ কাৰ কাৰণে দৰকাৰ, এনেকৈ মোক মেছেজ কৰিব পাৰে বা কমেণ্টতো জনাব পাৰে। মই যিখিনি জানো জনাই দিম। আৰু আপোনালোকে জনা কিছু টিপছো মোক জনাবচোন, তেতিয়া ময়ো শিকিব পাৰিম আপোনালোকৰ পৰা। আৰু লাৰ্ণিং মানে হ'লতো ইজনে সিজনৰ পৰা শিকা। গতিকে ময়ো শিকাই যাম আৰু আপোনালোকেও মোক বিভিন্ন কথা শিকাই যাব বুলি মই আশা কৰিলোঁ। আৰু মই সদায় কামনা কৰোঁ যাতে আপোনালোকে মোৰ ভুলবোৰ আঙুলিয়াই দিয়ে, লগতে মোক শিকাই যায় আৰু যাতে মই গ্ৰ' কৰিব পাৰোঁ, প্ৰগ্ৰেছ কৰিব পাৰোঁ মোৰ কামবোৰ। আৰু আপোনালোকে মোৰ ভিডিঅ'টো চাই থকাৰ বাবে ধন্যবাদ। এনেকৈ মোৰ ভিডিঅ'বোৰ চাই যাব আৰু মোক উৎসাহ দি যাব। আপোনালোকে কমেণ্ট দি যাব, মতামত জনাব। তেতিয়াহে মই গম পাম যে মোৰ কোনখিনি ঠাইত ভুল হৈছে বা শুদ্ধ হৈছে। মই যথেষ্ট উৎসাহ পাম বা নতুন নতুন ভিডিঅ' বনাবলৈ অনুপ্ৰাণিত হ'ম। থেংক ইউ ফৰ ৱাটছিং মাই ভিডিঅ'। ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।